নমস্কাৰ, মই তুলিকা। মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছোঁ মামাৰ ঘৰত। মামাৰ ঘৰত থাকিলেও আমি ৰাতি থাকোঁ সদায় ডাঙৰ আইতাহঁতৰ মাহীৰ ঘৰত, গোটেইকেইজনী লগ হৈ। আৰু এইফালে গোটেই সোপাৰে উৎপাত, ৰাতি কথা হাঁহি এইবিলাক কৰি আছিলোঁ। আৰু গোটেইবিলাক একেলগে শুইছোঁ একেবাৰে। আমাৰ এইজন চবতছে বদমাচি মানুহ, মাহীহঁতৰ বাবু। আৰু গোটেইকেইজনী ছোৱালীৰ মাজত ইয়ে ল'ৰা, সেইকাৰণে তাৰ উৎপাতটো অলপ বেছিয়ে। ৰাতিপুৱা শুই উঠি গা পা ধুই আহিলোঁ। আৰু এইফালে এইজন হৈছে আমাৰ মামা ককা। তেওঁ ঢুকুৱা যোৱাকালি এবছৰ হৈ গ'ল। বহুত বেছি মিছ কৰোঁ। ককা থাকিলে গালি পাৰি থাকিলে হয় আমাক। আৰু সেইফালে গোটেইকেইজনে ৰাতিপুৱা শুই উঠিয়ে টিভি চোৱাত ব্যস্ত, বেলেগ কাম নাই যে। আৰু চাহ বনালোঁ আমি, সকলোৱে চাহ খাবলৈ লৈছে। এইফালে মামী, ইমান বেছি গৰম যে তলতে বহি লৈছোঁ গোটেইকেইজনে। আৰু গৰমৰ বন্ধৰ মজাটো এয়াই আৰু মামা ঘৰত আহি উৎপাত কৰা। এইফালে মামাহঁতৰ মাইনা, তাইও কিবা কিবি কৈ আছে মই ভিডিঅ' কৰি থকাৰ বাবে। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিল। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।